এটাও নাই দেখোন। হেৰি অ মুকু দাদা, অ শুনিছানে? হেৰি দাদা, মোক দাদা বুলি নামাতিলেও হ'ব, নামকাৰী মাতিব পাৰে। এডালক বা কোনে মাতিছে? আও ৰেছপন্স নকৰিলে দেখিছানে? মেডাম, তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। সন্মুখত যেতিয়া তোমাক দেখো, যাযাব অভিমান মুঠিতে ৰাখো। বৌজনী ভিতৰলৈ সোমাই গৈ ওলাই নহা হ'ল দেখোন। পিছফালে গলেও বেয়া পায়। কি কৰো এতিয়া? বহিয়ে থাকো দে। সাগৰ সংগমত কত নাসাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, সাগৰ সংগম। কি চাই আছ তই? আপোনাক। বাছ চিৰিয়াখানাত জন্তু নেকি যে মোক এনেকে চাই আছ? আপোনাক ডিএছপি লাগিছে। মই ডিএছপি হয়। আপুনি ৰত্নাকৰ চাইছে? চাইছো। নিশিতা গোস্বামী একদম আপোনাৰ নিচিনা। নিশিতা গোস্বামী মোৰ নিচিনা। মই এতিয়া কি কৰিব লাগে? মোৰ বহুত টেনচন জানেনে? ৰাতি ৰাতি মোৰ সপোনবোৰে, ৰাতি ৰাতি মোৰ সপোনবোৰে। বুটো খাবলৈ আহিছে। ৰাকেশ, এনেকৈ তলত বহি কাম কৰিছো যে? মেডাম, উঠাৰ অকণ নিয়মহে কৰিছো দেই, আপুনি বহি লওক। আৰে মই তোৰ লগত এতিয়া বহি কাম কৰিম? নহয় মেডাম, নহয় থিয় থিয় আপুনি কথা পাতিলে স্পণ্ডলাইটিছৰ প্ৰব্লেম হ'ব নহয়। কাণতলীয়া চৰ চিনি পাওঁ। অ মেডাম, মই উঠিব নাপায়। মই যি কাম কৰিম এতিয়া বহি বহিয়ে কৰিব লাগিব। মই কিয় ব্ৰহ্ম কুমাৰ নহয়। মেডাম, মেডাম আপুনি কিন্তু ব্ৰহ্ম কুমাৰৰ পৰা নিৰ্যাতন চলাইছে। ননসেন্স। কলৈ গ'ল ষ্টাফবোৰ? কলৈ গ'ল? চুৰ ধৰিবলৈ গৈছে। চুৰ? ক'ত চুৰ হৈছে? কিয় হেৰিয়াত? চাও ঐ ল'ৰা, ঐ চাও চাও, চকু মেল। ঐ ছাৰ গ'লগে নেকি? ঐ ঐ ৰ'ব। এই এই প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে, পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ। প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো। ভূপেন হাজৰিকাই গোটেইকেইটা গান গাই শেষ কৰিলো, তথাপিও বৌজনী ওলাই নাহিল যে। যাওঁ নেকি বাৰু এবাৰ ভিতৰতে? নাই, বেয়া পাব নহয়। অৱশ্যে এইটো নিয়মো নহয়। কি কৰো, বহিয়ে দিওঁ। ৰাণাদাৰ গান এটাকে গাওঁ ৰবা, ভাল লাগিব। মোৰ মিনতি তৰা হয় যদি মুঙাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান উৰি সুৰ হয় তোমাৰ মুখত ৰব, মই
নাথাকিলে সাজৰ তৰাই মোৰে এই কথাকে ক'ব স্যাৰ গ'লগে যেন লাগিছে ক'তা উশাহ লৈ আছে দেখোন ছাৰ হি এক্টিং কৰি আছে আপুনি 200 লগাই দিয়কচোন তাক নালাগে হিউমেন ৰাইটছত পৰি যাব ঘৰত চোৰ এটা সোমাই আছে আৰু তুমি হিউমেন ৰাইটছৰ কথা কৈছা স্যাৰ পানী ঢালি দিওঁ নেকি পাৰা অ'ব পানী ক'ত আছে সেইফালে কি চাইছা লাভন্য বঢ়িয়া লাগিছে তোমাৰ লাইন লৈ ললো আৰু ব্ৰহ্মকুমাৰ এতিয়াহে শান্তি পাইছো চাকৰি বাদ দিলে নাই দিয়া মূৰত টুপিটো আছে নহয় দুইটা চলাব মেডামক চালাম এটা মাৰিয়ে হওক আহিলে নেকি এই ৰুমতে আছে ওম শান্তি ওম কি ফেট তুলি আছ ঐ মই ক'ত আছো ঐ তই ক'ত আছ গমেই পোৱা নাই মই বাৰু চুৰ কৰিবলৈ আহিছিলো নেকি থাপৰ চিনি পাওঁ বাওঁ হাতেহে দিম প্ৰশ্ন সুধিবলৈ আহিছে ছয় পুলিচ কিয় আছে ইয়াত ঐ বল উঠ উঠ আহ মই কৈ অ থাকো বাইদেউ তাক একদম এৰি নিদিব তাক ৰাম ধুলাই দিব বুজিছে নালাগে নেকি হিউমেন ৰাইটছত এই পৰিব এজনী আকৌ হিউমেন ৰাইটছৰ কথা কয় মেডাম কওক মই পুৰুষোত্তম গাৰ্গ কওক আপোনাক লগেই পোৱা নাই নহয় হাজিৰাটো দিবলৈ আহিলো কিহৰ হাজিৰা আৰু আপুনি কেপটো কিয় লগাইছে এজন পাব্লিকে পুলিচৰ কেপ পিন্ধাটো যে এটা ক্ৰাইম আপুনি জানে নে নাজানে নহয় মেডাম মই পাব্লিক নহয় পুলিচ হোৱাট য়েছ পুলিচ আপুনি হয় এইটো পুলিচৰ ইউনিফৰ্ম ওপৰৰ চোৱা পুলিচৰ বাকীখিনি ব্ৰহ্মকুমাৰ মানে মই ব্ৰহ্মকুমাৰ হলো মেডাম গাইজ বেহাৰবাৰীখন যেনে চাই আছে প্লিজ লাইক কৰিব চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেহাৰবাৰীখন এতিয়া লাইভ ষ্ট্ৰীম হয় কাৰণে লাইভ হৈ আছে এডভাৰটাইজ দি আছে বেহাৰবাৰীখন অলপ প্লে' কৰিম নি বাৰু আপোনালোকে তলত কমেণ্ট মাৰি জনাবচোন তলত কমেণ্ট মাৰি জনাবচোন আৰু এবাৰ প্লে' কৰি দিম নি কৈ দিয়ক তেতিয়া আৰু এবাৰ প্লে' কৰি দিম নহ'লে আপোনাৰ ৰখি থাকিব লাগিব এনেকৈ প্লে' কৰি দিম নে কি সেইটো কওক কৈ দিয়ক মই প্লে' কৰি দিম মোক দাদা বুলি নামাতিলেও হ'ব নামকাৰি মাতিব পাৰে এইডালক বা কোনে মাতিছে আও ৰেছপন্স নকৰিলে দেখিছানে মেডাম তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান মুঠিতে ৰাখো বৌজনী ভিতৰলৈ সোমাই গৈ
ওলাই নহা হ'ল দেখোন পিছফালে গলেও বেয়া পায় কি কৰো এতিয়া বহিয়ে থাকো দে সাগৰ সংগমত কত নাসাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত সাগৰ সংগম কি চাই আছ তই আপোনাক বাছ চিৰিয়াখানাত জন্তু নেকি যে মোক এনেকে চাই আছ আপোনাক ডিএছপি লাগিছে মই ডিএছপিটো হয় আপুনি ৰত্নাকৰ চাইছে চাইছো নিশিতা গোস্বামী একদম আপোনাৰ নিচিনা নিশিতা গোস্বামী মোৰ নিচিনা মই এতিয়া কি কৰিব লাগে মোৰ বহুত টেনচন জানেনে ৰাতি ৰাতি মোৰ সপোনবোৰে ৰাতি ৰাতি মোৰ সপোনবোৰে বুটো খাবলৈ আহিছে ৰাকেশ এনেকৈ তলত বহি কাম কৰিছো যে মেডাম উঠাৰ অকণ নিয়মহে কৰিছো দেই আপুনি বহি লওক আৰে মই তোৰ লগত এতিয়া বহি কাম কৰিম নহয় মেডাম নহয় থিয় থিয় আপুনি কথা পাতিলে স্পণ্ডলাইটিছৰ প্ৰব্লেম হ'ব নহয় কাণতলীয়া চৰ চিনি পাওঁ উঠ অ' মেডাম মই উঠিব নাপায় মই যি কাম কৰিম এতিয়া বহি বহিয়ে কৰিব লাগিব মই কিয় ব্ৰহ্ম কুমাৰ নহয় Shut up! উঠ উঠ মেডাম আপুনি কিন্তু ব্ৰহ্ম কুমাৰৰ ওপৰত নিৰ্যাতন চলাইছে ননসেন্স কলৈ গ'ল ষ্টাফবোৰ কলৈ গ'ল চুৰ ধৰিবলৈ গৈছে চুৰ ক'ত চুৰ হৈছে কিয় হেৰিয়ত চাওঁ ঐ ল'ৰা চাওঁ চকু মেল ঐ ছাৰ গ'লগে নেকি ঐ ৰ'ব এই এই প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো ভূপেন হাজৰিকাই গোটেইকেইটা গান গাই শেষ কৰিলো তথাপিও বহুজনী ওলাই নাহিল যে যাওঁ নেকি বাৰু এবাৰ ভিতৰলে নাই বেয়া পাব নহয় অৱশ্যে এইটো নিয়মো নহয় কি কৰো বহিয়ে দিওঁ ৰাণাদাৰ গান এটাকে গাওঁ ৰবা ভাল লাগিব মোৰ মিনতি তৰা হয় যদি মুঙাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰে গান উৰি সুৰ হয় তোমাৰ মুখত ৰব থাকিলে সাজৰ তৰাই মোৰে এই কথাকে কব ছাৰ গ'লগে যেন লাগিছে ক'তা উশাহ লৈ আছে দেখোন ছাৰ সি এক্টিং কৰি আছে আপুনি 200 লগাই দিয়কচোন তাক নালাগে হিউমেন ৰাইটছত পৰি যাব ঘৰত চোৰ এটা সোমাই আছে আৰু তুমি হিউমেন ৰাইটছৰ কথা কৈছা ছাৰ পানী ঢালি দিওঁ নেকি পাৰা অ' বৌ পানী ক'ত আছে সেইফালে